हेलो गाइस, वेलकम बैक टू माय चैनल। आई होप आप सब अच्छे हैं, स्वस्थ हैं। तो आज मैं थिएटर देखने के लिए आई हूँ एंड ये थिएटर हो रहा है आदिनगिरी हिल्स मालीगांव में। एंड ये थिएटर आपका लगभग 5 साल से चल रहा है। एंड यहाँ जो मेरा कज़न भाई है वो एक्टिंग कर रहा है उसके टीममेट के साथ एंड ही इज़ प्लेइंग लीड रोल। एंड ये थिएटर का नाम है बुद्धूराम। It's written by B.V. Karanth and translated by Bhagirathi by Kadam. And the production was directed by Kuldeep Talukdar. तो चलो शुरू करते हैं। मोर नातिक बुद्धि बोली कब आइसे आइदा ओ आइदा 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 ओ आइदा ऐसा होय बोले आसुन ओय की हो आसु ओ मोर ना पर माही पड़िसे माही तो गुसाई दियासुन ओय मोरा तो हात ती जा तू ना तुझा माही पड़िसे पेलगत पड़ नाही ना हाय गुसाई पण अरे माकी बुड तो तू ठेकासा नाक तुझा करबा पाले ना दुसायला दियो तो काम बन न करे आने कोने दियो गुड उडी गो कोइसे रो ये तो माथा पिछले ये पिछले ये अंजलि तो काट दो गाधर बापे হৈ গলু অ খুব বড়গাছ দলত দৰে ইমান ডাঙৰ হলি তাতে কমি কাম এটা কৰি মানে জানো কি কাম কৰিম এটা ঐ পিছাইলা তোৰ কাৰণে কাম কৰি পাৰি কি মই যে আইতা এটাও কাম কৰিব না জানো ঐ কৰো তা মৰি যা হতশ্রী যা অধপতে যা ঠিক আছে ঐ কলে যাও ও মৰি গলে ওই ও বুলু কাম করি মই ঠিক আছে ওই না এ খালি হাত খালি ভরি খালি মুটু নাই না দিল খালি হাত খালি ভরি খালি মুট ওই লা আৰু কোন জুনে কাম কথা কয় বেছি পইচা দিয়ে তাৰ তলে কাম কৰিবি ইনে অনা বলে ঘুৰি ঘুৰিবি বুজিছ
कम कथा बेसी पैसा ओ कम कथा बेसी पैसा कम कथा बेसी पैसा कम कथा ओ मोर नाती कमल के जा Babero napi. Oi, tu babero napi. Oi, tu horbo. Ora jatha ko nati. Oi, tu napi. Hat, budu ni do. Eh, buat muha pura. Kang budu beli ke pasar tak kok. Oi, mari li oi pa. Kene moja? Kene moja? वो काम करा सको लागे निकी वो बोलो काम करा सको लागे निकी वो काम करा सको लागे निकी वो बोलो काम करा सको लागे निकी ओ लड़ा की हो रे जी काम करा सको लागे निकी ओय रसुन रो आ ओय की हो कोसुन एफाले हुनकाले उला हसुन आ तार परे को আপুনি আহকচোন ৰ গৈছো ৰ আরে কি হলো তোর এত ভালো চলে মই আছো কোসুন গো আই পাখরে যে মোর কিমান কষ্ট জাননে তাই কথা কি হল হ্যাঁ এ লড়টো লৈছা এনে সিকুট একেবারে গুনা মহদৰে ও লৰা তুকে কি লাগে ओ बुलू काम करा सको लागे निकी हाय ना लागे जा यार पर ओय रसुन रा आय पाघर तो किमान कष्ट हुआ खाई खाई भात रंधा आको खाई गय एसो ओरिया बासन खा आय लरটো মুকে লাগিব মনে থাক জীৱাখন দাকি পুলে লপ লপাই না থাকিবিচোন হে কৃষ্ণ কৃষ্ণ হা নাম ঘৰত যে মোৰ কিমান কষ্ট হে মইহে জানো সাকি জ্বলোৱা প্ৰাৰ্থনা কৰা এই লৰাটো মুকে লাগিব এই লৰা সত দৰপা কিমানো আই আপুনি তাক দম ভৰিবলৈ পইচা পাব কত কি মই পাগৰ কাম কৰিলে কমসে কম খাবলৈ পাব এই খাওক তো সসুনে খাওক তো সা বাপেৰ পাগৰ বেছ চাকৰ কিমান পাগৰ
আপুনি কাক দিলে আপুনি চুপ কৈছো আৰু ক হকটো কাছো লৰা তোমাৰ কপালে ধৰি লৰা ঐ নাম ধৰলে পাখলা নাম ধৰা নাম কটা দুষ্ট ঠেং ভাঙিম তোৰ যাই ইয়াৰ পৰা ভূত এই কুকুৰটোৱে মোৰ কেঁচা টোপনি ভাঙিলে মাথা হ'ব লাগিব আইতাই যে কৈছিল কম কথা বেছি এই মা কথাটো কৈ কিবা এটা ক'লে
গান্দাৰ আহে বান্দৰে বান্দৰ সোণৰ মুদ্ৰা বোলো এবাৰ লৈ যাম নেকি ময়ে লৈ যাম বোলো মোৰ দৰমহা নেকি এয়া ময়ে লৈ যাওঁ 15 দিন আছে মই যাওঁ আগলৈ কিবা কাম থাকিলে মাতিব কি মহাবিশ্ব পইচা টেকেলিটো ভাঙি পেলাই আজি আইতা হাততে ঘূৰাই গ'লো ইয়াৰে মাত্ৰ দুটাহে ৰক্তবাদী মুদ্ৰা বাকীবোৰ কলৰীয়া বদমাছ আইতা হাততে ঘূৰাই গ'লো টেকেলিটো ভাঙি পেলালে এটা ভাল হ'ল মুদ্ৰাখিনি পালো নারায়ণ নারায়ণ টেকেলি ভৰাই মুদ্ৰা আনিছো ভাল লাগিছে নে বাৰু তোমাৰ কিয় নালাগিব চাও বাপৰে মহাজন গৰাকী যে কিমান ভাল এটাও কথা নাপাতে মাত্ৰ টেকেলি ভৰাই মুদ্ৰা দিছে কিন্তু চাবা এতিয়া ইয়াৰে দুটাহে সত্যবাদী বাকীবোৰ কলৰীয়া বদমাছ চোৱাচোন টেকেলিটো ভাঙি পেলালে লোৱা হ'ব দে মৰা চাবা কিন্তু ইহঁত যাতে হাৰি যাব নোৱাৰে হ'ব দা তই মোৰ বাহিৰলৈ যাচোন বাহিৰলৈ আকৌ কাম ঐ আগতে খৰি আনিব তাৰপিছত খাই লৈ বহিবি যা ঠিক আছে ঐ কোঠাখন লৈ নগলি যে ঠিক আছে মই যাওঁ একেবাৰে 7 গুণৰ মুদ্ৰা ইয়াৰে এভাগ বুদ্ধুৰ বিয়াৰ বাবে খৰচ কৰিম আৰু এভাগ বুঢ়াকালৰ বাবে থাকিব বুদ্ধুৰ বিয়া
অবাত কসমান মুখে আইখন কোন মূৰ্খনি কৰিছ কিয় কি কলে মোৰ খাইছো নহয় দাঁতটো আগত কৰি গুৰটো কাটিছ কিয় ঐ বে বহি গছ না কাটি কি থিয় হৈ গছ কাটিম নেকি এ নহয় দাঁতটো হয়টা কৰি কৰি মৰিবি দেখোন আইতে সদায় মৰমৰকে থাকে দাঁতটো হয়টা কৰি কৰিলে সৰ্বনাশ হ'ব ঐ বুঢ়া যা নিজৰ ৰাস্তা ল নহ'লে এই গছ কাটি তোৰ ওপৰতে পেলাই যা গছৰ ওপৰত মই আছো পৰিমেলা কৰি ময়ে নাজানো তই কেনেকৈ জানিল যা নিজৰ ৰাস্তা ল যা আজিকালি বুঢ়াবোৰ যে নহয় কি মূৰ্খ ই বোধহয় ভাবিছে মই গছৰ ওপৰত ফাঁচ ল'বলৈ কিন্তু যে মই আচৰিত কি কেনেকৈ জানিলি মই গছৰ পৰা কৰিম বুলি সি নিশ্চয় অলপ জানে তেওঁৰ লগত গ'লে মই নিশ্চয় অলপ জানে হ'ব পাৰিম গুৰুদেৱ আগতে আপুনি কওক মই গছৰ পৰা কৰিম বুলি আপুনি কেনেকৈ জানিলে এইটো এটা সাধাৰণ এইটো এটা মূৰ্খ জানে তেনেহ'লে মই কিয় নাজানিলো তাৰ মানে আপুনি মহাগুণিলো আপুনি ছুপাৰমেন তাৰ মানে আপুনি হয় সকলো মহামানৱে তেনেকৈ তেওঁলোকে নিজেই নাজানে তেওঁলোক যে মহামানৱ আপুনি মহাত্মাই আপুনি সকলো জানে এয়া এই হৈছে সাধু মহাত্মাৰ লক্ষ্য তেওঁলোকে লাজে কৰে এতিয়া আপুনি কওক মই মৰিম এতিয়া তুমি আকৌ কিয় মৰিবাহে আইতাই সদায় মৰি যা অধপতে যা বুলি মৰমতে গালি পায় এদিন যদি মৰিব পাৰিলোহেঁতেন আইতাই কিমান আনন্দ পালেহেঁতেন সেইবাবে মৰিব নহয় নহয় মোৰ আইতা বৰ আপোনাতকৈও ভাল মই মাত্ৰ তেওঁক ইচ্ছা পূৰণ কৰিব বুজিছো এতিয়া কওক মই কেনেকৈ মৰিম বুঢ়া হ'লেহে মানুহ মৰে বুঢ়া কেনেকৈ হয় বয়স হলে বুঢ়া হয় বয়স কেনেকৈ হয় দাড়ি চুলি পকিলে বুঢ়া হয় তেতিয়া মানুহ মৰে দাড়ি চুলি পকিলেহে মানুহ মৰে আপোনাৰো দাড়ি চুলি পকিল আপুনিও বুঢ়া হ'ল আপুনি মৰিল মৰা কিমান দিন হ'ল আপুনি মৰি মহামানৱ ছুপাৰমেন এতিয়া ময়ো মৰিব মোৰ মৰা ৰাস্তাটো দেখাই দিয়ক তেনেহ'লে শুনা এতিয়া ঘৰলৈ যোৱা ঘৰলৈ গৈ দৈ গাখীৰ আৰু পিঠা গুড়া লৈ মুখে হাতে লগাই খাবা আৰু হাত মুখ নোধোৱাকৈ নিজৰ চেহেৰাটো আইনাত চাবা তেতিয়া গম পাবা যে তুমি তোমাৰ দাড়ি চুলি পকি গ'ল বঢ়িয়া বঢ়িয়া তেতিয়া মই মৰিম কিন্তু মৰিম বুলি কেনেকৈ জানিম খোৱাৰ পিছত তিনিটা উগাৰ দিব তেতিয়া তুমি গম পাবা তুমি মৰি গ'লা চাই দিয়ে তেতিয়া পাই গ'লো কেনে মহামানৱ আহিছ ময়ো মৰি মহামানৱে হওক মহামানৱ ছুপাৰমেন এতিয়া মৰাৰ ব্যৱস্থা কৰিব মৰিম মই মৰিম আজি মই মৰিম আজি মই মৰিম
আইতা কি হলো পিঠাগুড়ি আৰু দৈ লৈ আনা পিঠাগুড়ি আৰু দৈ লৈ আনা বৰ ভোক লাগিছে মৰিবলৈ আৰম্ভ কৰিলো ইয়াতে মৰি থাকিলে আইতাৰ বৰ দিগদাৰ বাহিৰলৈ গৈ মৰি থকাই ভাল আইতা অ আইতা আইতা কি হলো মই বোলো কুৰখন লৈ আনা ঐ এই মাত্ৰ খাই লৈ এটা প্লেট ভৰালি আৰু এটা ফুল লাগে বিচাৰি ল ঠিক আছে আইতা মই যাওঁ যা গাটোত বহিয়ে ল দ্বিতীয়টো গাত মৰিবলৈ আৰম্ভ কৰিলো মাটিখিনি চপাই ল বেলেগক কিয় দিগদাৰ দিওঁ তৃতীয়টো গাত মই মৰি গ'ল বহি गाड़ी नहीं मुझ नहीं हमारा का बुरा भाई गाड़ी नहीं मुझ नहीं हमारा को बुरा भाई माँ का से नोरिया माँ की खेती वो बोल नहीं নাই মুছ নাই আমারে কা বুড়া ভাই গাড়ি নাই মুছ নাই আমারে কা বুড়া ভাই মা কাছে নড়িয়া মাটি খেদি বল নাই মা কাছে নড়িয়া মাটি খেদি বল নাই oi tôi là kêu nè oi nè oi kêu oi nè oi tôi còn lại nè bù bao ও মই পলাও নহয় বুবাও না মই মৰি গলো আই এম এ বিগ ডেড বডি মৰি গলি তই কপালত চকু নাই নেকি ও দাড়ি চুলি পকিয়ে বুঢ়া হলো মৰি থাকিম এতিয়া কোন কেতিয়া মৰে সকলো কৈ দিব আপুনি কেতিয়া মৰে এইটোও কৈ দিব কোৱাচোন কোৱা ও যেতিয়া আপোনাৰ দাড়ি চুলি পকিব আপুনি বুঢ়া হ'ব তেতিয়া তিনিটা উগাৰ আহিব তাৰপিছত আপুনি মৰি থাকিব পিছত আপোনাৰ দাড়ি তো চেকুৱে নাই মই তই জীয়াই আছ জীয়াই আছো মৰা মানুহ জীয়াই থাকে নেকি কিয় জীয়াই নাথাক মই হলো গাঁওবুঢ়া মই যি কওঁ সেইটোৱে হয় তেনেহ'লে জীয়াই দিয়ক ঠিক আছে জি উঠ তোৰ পিঠিত মই তিনিটা গুৰ এটা এটা বুঢ়ত তই জি উঠিবি মাৰক যি খালে মাৰিয়ে থাকক ঠিক আছে ৰ এতিয়া প্ৰথম তোৰ গলে জাল কাটি এই আলো দুই নম্বৰটো জীৱনটো ফিৰি আহে এই আলো তিনি এতিয়া যি উঠিল আৰু সাধু হৈ গ'ল এই গাঁথৰ পৰা উঠি আহ মই যি আপোনাৰ আগত ঘৰুৱা এতিয়া মই আপোনাৰ গোলাম বেছ বঢ়িয়া ও গোলামী বাবে ভকততে এটা গাধ পালো হে প্ৰভু তোমাৰ বহুত বহুত ধন্যবাদ ঠিক আছে বল মোৰ লগত সকলোতে চাকৰ ভাই আনন্দৰে হিমালয় সকলোতে চাকৰ ভাই আনন্দৰে হিমালয় মাকাছে নৰিয়া মাটি খেদিব বল নাই মাকাছে নৰিয়া মাটি খেদিব
দিবলৈও বল নাই তো কাষতে বহি মাখি দি থাক মোৰ ঔষধ লৈ আহো চাবি যাতে গাত এটাও মাখি নাথাকে মাখি কি তাৰ বাপে আহিলে মই উঠাই নাই ঠিক আছে মই যাওঁ ঠিক আছে আই মাখি কি তাৰ বাপে ও 14 পুৰুষকো মই উঠাই নাই ঐ মাখি ক'ত বুঢ়ী ফালে চুলেছ মাথাটো খায়ে এৰিব ভালকে কি ক'ব নোৱাৰে নেকি মূৰটো বুলি ক মোৰ ডিঙি বেয়া ঐ মাখি ক'লে গ'ল ক'ত খেদিম ঐ পলাল তইও যা তই মোৰ বহুত সেৱা কৰিবি ইয়াই দৰমহাটো ল মোৰ দৰমহাটো এটা মাখি খেলোতে এটকা পুরি পুরি এটা মাখি খেলোতে এটকা তো মাখি এটা এটকা এটা মাখি এটকা মাখি এটা দৰমহা দিবনে মানে এটা মাখি এটকা বলক তেনেহলে এইটো আৰু ভাল কাম তেনেহলে বলক কিন্তু ভাইটি এটা আমার ভাগৰ লাগিছে আজি ৰাতিটো ইয়াতে কটাও আমি খুব বৰ্তালৰ ওপৰত তুমি উঠিবা নেকি নাই এবাৰ ঠিক পাই থৈছো তথাপি সুৰ আহিলে তোৰ কথা পাতিবা এইবাবে মই ইয়াতে আছো ঠিক আছে তেন্তে আমি বৰ্তালৰ ওপৰত উঠো সকলো মিলি পেলাই পলাইছে যেন পাইছো কুনাৰী হতক লুকি সমস্ত লুজাৰ কৰিম বুলি ভাবিছিলো বল ইয়াতে বহি থাকিলে নহব বল
ও চাবি চাবি এই গছৰ মূৰাবোৰনো ক'ত জু পৰি থাকে ঐ কাক গছৰ মূৰা বুলি কৈছ তই গছৰ মূৰা তোৰ বাপেৰে গছৰ মূৰা তোৰ সৈতে পুৰুষ গছৰ মই কিয় ঐ ইয়ানে ধৰ ঐ তোৰ লগত যি আছে দে লোক গামুৰে দিয়া টকাটো কি ৰাখি আছে মাত্ৰ টকা অ পুনাৰী হলে কুণ্ডবোৰ থাকি আছে ঐ মোৰ ভাগিম তোৰ যি আছে তাকে দে অ মোৰ যে ভাঙে মোৰটো কি কুণ্ডবোৰ আছে নেকি পেটকে নাপাত তোৰ দিয়া আছে তাকে দে লোক লোক আৰামত লোক আজি বাবে এৰিলো বল মই ইয়াতে হলো খুব আমি এনে শুই থকা মানুহকে ভাল পাওঁ এই দিবা ও টকাটো আচলতে অকল মই নাজানো ও এতিয়া কুনাৰী হৈছে পৰীক্ষা কৰিল ইয়াতে কুনাৰী ক'ত পাম পৰা কাছল পৰা ঐ কুনাৰা ঐ হিলাৰা ঐ ৰূপৰা নামিয়া নামিয়া চোৰ হে Semua dharma tu dia. Oh, dharma tu dia. চোৰ পাব এই ফুল হীৰা মুকুতা আমাৰ বহুত কামত আহিব হয় এই ফুল আৰু হীৰা মুকুতাই আমি সমাজ উদ্ধাৰ কৰিব পাৰিম ঠিক কৈছা এই ল'ৰাটো কিন্তু বেছ বুদ্ধিয় হয় হয় কি ধুনীয়া বুদ্ধিৰে কুনাৰী হাতত হাতত পেলালে তাক যদি আমাৰ লগত লগ লগাই লওঁ বহুত ভাল হ'ব বল 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 তোৰ মহাতো নিদিলে পপাতেতো কামতো কৰাল লগালে তোৰ মহাতো কিয় নিদিলে ঐ ল'ৰা ঐ আমাৰ লগত যাবি নেকি আপোনালোক বৰ ভাল মানুহ আপোনালোকে মোকে বুদ্ধুৰা বুলি কোৱা নাই ঐ পিছে তোৰ দৰমহা কিমান এটা মাটিত এটকা নহয় 100 টকা দিম 100 টকা অ বল বল আমাৰ লগত বল বলে কেৰে এতিয়া আমি কমতলালৰ ঘৰত হিন্দী দিম চাৰো পিন্ধি লৈছে না চাগে বালা চাবি মানে মানুহ আৰু
Amat sigugak lagi. Kamu kasi. Ayo. Dadah. Jangan lagi. Oh, mami. Mau bantu kan anda? Apa tuh? Harga kamu kau udah, aku menduk rumah mana deh, apa? Tukuni marbo এটা হ্যান্ডিতে রখা সিকিউরিটি তারে এটা ভরা কৰি সো দিয়ে ভৰা সৰাই বৰ ধনী মানুহ এই কৰবাত সোণৰ বিস্কুটবোৰ লুকুৱাই গৈছে এই সোণৰ বিস্কুটবোৰ আমি উলিয়াই আনিব লাগে বন্ধুবোৰ নকৰিবি চুপে চাপে গৈ বস্তুবোৰ টানি চাবি পাতৰ বস্তুবোৰ নানিবি আটাইতকৈ গধুৰ বস্তুটোহে আনিবি গধুৰ বস্তু মানে সোণৰ বিস্কুট যাই দিয়া তেনেকুৱা নকৰিবি ভাবুত কোনোতে ই গম পালা মাখি মাৰি মাখি মাৰিব নালাগে তই মানুহকে মাৰ মোৰ ঘৰত পহৰা দে যিয়ে ঘৰৰ ভিতৰত ঘুমাই খালাস কৰি দিবি ঠিক আছে ঘৰে বিলে যিয়ে ন খতম কৰি দিবি চাব্বাছ যাই এতিয়া শুগৈ জানিব নালাগিব মোৰ সোমবোৰ ক'ত আছে এতিয়া বিচনাৰ তলৰ পৰা ওলাই ভাল ঠাইত ৰাখি থৈ দিব বিচনা নহয় বিচনা নহয় বিচনা চাদৰখন ধুই দিবি হ'বনে লেতেৰা হৈছে কি কৰি তোক থব দিছো না মই এইবোৰ ভালদৰে ঢাকি লৈ যাম মোৰ ঘৰতে আজি মই চোৰ
চকীদাৰ গছৰ মূৰে দৰে পৰি আছে না কার গছৰ বুঢ়া বুলি কৈছা কাই গছৰ বুঢ়া বুলি কৈছা গছৰ বুঢ়া বুলি ক'লে অৰেন বিৰেন জেল খতম কৰি ঐ মোক নাজানিবি মই তোৰ মালিক কবকাল হোৱালে ভিতৰে নাহিলে আয়া মালিকৰ কাৰণে যতে মরো মরগই যা অধপতে যা হতশ্রী যা ইয়া শুনবো আইতার মরমর গালি আইতা চকীদাৰে চোৰ মই এতিয়া বুদ্ধুৰাম নহয় ৰঙালাও ৰাম গমলাল মহাশয়ৰ পৰা যেতিয়া চলখন আনি আছিল তেতিয়া ৰাস্তাত পুৰোহিত এজনক লগ পালোঁ পুৰোহিতজনক ক'লোঁ চলখন গমলাল মহাশয়ক দি থৈ আহোঁ তেতিয়া নাপিলে পুৰোহিতজনে ৰঙালাওটো মোক দিলে তাৰপিছত গমলাল মহাশয়ৰ ওচৰলৈ গুচি গ'ল তেতিয়া নাপিত এজনক লগ পালোঁ ৰঙালাওটো লাৰি চাওঁ বৰ গৰম ভাবিছোঁ জ্বৰ উঠিছে নেকি নাপিতজনক ক'লোঁ ডক্তৰৰ ওচৰলৈ যাওক তেতিয়া নাপিতজনে ডক্তৰৰ ওচৰলৈ লৈ আৰু মোৰ মুঠত ৰঙালাও বনাই দিলে সেইকাৰণে মই ৰঙালাও ৰাম হ'ব দে বেটা তই বৰ মই তোৰ কাৰণে হাত লৈ আহি আছোঁ ঠিক আছে মই আৰু এতিয়া একো কাম নকৰোঁ মই খাম আৰু শুম আইতা মোৰ নামত মাখি পৰিছে বাকীটো গুচাই দিয়াচোন